হাই গাইজ, কি খবৰ আপোনালোকৰ? মই জুৰি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ জুৰি ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই এতিয়া যাব ওলাইছোঁ ঠাইত। এতিয়া নামটো নকওঁ বাৰু, আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়ালৈ গম পাব মই ক'ত গ'লোঁ, কি কৰিলোঁ আজি। আৰু চাই থাকক শেষলৈকে। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মই পেহীহঁতৰ ঘৰ পাই গ'লোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। কিন্তু শেষলৈকে ইয়াতে আছে আমাৰ বাৰ্থডে গাৰ্ল। হাই কৈ দিয়া মাইনা, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই দিয়া, হাই দিয়া।
উঠাও হাই ডাঙৰ বৌ মই কিন্তু পাকঘৰটো মোৰ নহয় দেই এইটো জাজনীনে পাকঘৰ আজি মাইনাৰ বাৰ্থডেও আছে লগতে সত্যনাৰায়ণ পূজাও কৰিছে আমাৰ হিন্দু ধৰ্মৰ মতে মানে সত্যনাৰায়ণ পূজা পালন কৰা হয় আৰু এই পূজাটোনো কি কাৰণে পালন কৰা হয় তাৰ বিষয়ত এই পুৰোহিতজনে মানে বুজাই দিব অকণমান বলক আমি পুৰোহিতজনক সুধি লওঁ সত্য ধৰ্ম চাৰিটা পদ সত্য শস্য ক্ষমা দয়া এই সত্য শস্য ক্ষমা দয়াৰ বাকী তিনিখন ভৰি কলিয়া ভাঙচি কেৱল সত্য নামৰ ভৰি এখন আছে সেয়ে হ'ল সত্য নাৰায়ণ যিটো বস্তু সদায় আছে বাকীগিলা সদায় নাথাকে বাকীগিলাকৰ বিনাশ আছে সত্যটোৰ বিনাশ নাই আৰু এই সত্যনাৰায়ণ পূজা কৰিলে ঘৰৰ সুখ শান্তি হোৱে ৰোগী ৰোগমুক্ত হোৱে ভোগীয়ে সুখ পাৱে ল'ৰা ছোৱালীৰ মংগলৰ কাৰণে ল'ৰা ছোৱালীৰ জন্মতিথিত সত্যনাৰায়ণ প্ৰভুক পূজা কৰা হয় মনৰ ভাৱে ভক্তি তাৰপিছত সত্যনাৰায়ণৰ বস্তু মূল বস্তু হ'ল 5 পোৱাকৈ লাগে 5 পোৱা ঘি 5 পোৱা গাখীৰ 5 পোৱা মালভোগ কল 5 পোৱা আটাৰ গুড়ি এইটো 5 পোৱা দি কৰা যায় আকৌ কিছুমানে নৰাবিলাকে শক্তি অনুসাৰে যিখিনি পাৰে সেইখিনি দি অলপ পূজা কৰে ইয়াৰে মূল বস্তুটো হ'ল কি সত্যনাৰায়ণ পূজা বামুণ সজ্জন গোটেইগিলাকে কৰে আৰু ইয়াৰে মূল হ'ল লক্ষ্যপতি সদাগৰ লক্ষ্যপতি সদাগৰে উল্টামুখত ৰজাই পূজা কৰি থাকোঁতে ৰজাক সুধিছিল যে এই পূজা কৰিলে কি হয় ৰজাই কৈছিল যে সত্যনাৰায়ণ পূজা মহিমা বৰ্ণনা কৰাৰ প্ৰস্থান অপুত্ৰক অপুত্ৰ পায় নিধনীয় ধন পায় অন্ধই চক্ষু দান পায় আৰু যোনে যিবোৰ মাগে সেইবোৰ সত্যনাৰায়ণ প্ৰভুই দিয়ে তেতিয়া ভক্তিভাৱে সদাগৰে কৈছিল যে মোৰো এটা কামনা আছিল বিয়া বা বহু বছৰ হ'ল ল'ৰা ছোৱালী নাই যদি ল'ৰা বা ছোৱালী কিবা হ'ল মোক ভাগখনৰ পতাকা দি পূজা কৰিম তেতিয়া সদাগৰে ৰজাই তেতিয়া সদাগৰক ক'লে তুমি সেৱা সন্মান কৰি তুমি ঘৰত যোৱা তোমাৰ সেৱাত যদি ভগৱান সন্তুষ্ট হয় তেতিয়াহ'লে নিশ্চয় ল'ৰা বা ছোৱালী হ'ব সদাগৰে ঘৰত আহিল সময়মতে আহি পেলাই 10 মাহ 10 দিনত সদাগৰে ধৰ্মকাম লীলাৱতীৰ গৰ্ভত এটা ছোৱালী জন্ম পালা শুক্লপক্ষ জোঙৰ নিচিনা লহপকা দাঢ়ি আৰু দেখি নাম চলা কলাৱতী এই সদাগৰৰ লক্ষ্যৱতী সদাগৰৰ জীয়া সদাগৰৰ ঘৈণীয়েকে কৈছিল যে হেৰি ল'ৰা ছোৱালী জন্ম পাতি নানা পূজা কৰিব হৈছিলে এইটো পূজাখন পাতা কিন্তু সদাগৰে ক'লা যে ছোৱালী যেতিয়া বিয়া পাতিম তেতিয়াহে তাৰমানে পূজাখন কৰিম আমাৰ হিন্দু ধৰ্মত সকলো মানে জাতিয়ে মানে এই সত্যনাৰায়ণ পূজাটো কৰিব পাৰে সকলোৱে পাৰে হিন্দু ধৰ্মৰ আৰু সনাতন ধৰ্মত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈষ্ণৱ শূদ্ৰ যিমান আছে সকলোৱে কৰিব পাৰে আৰু আপত্তি নাই যোনে যিবোৰ মাগে সেইবোৰ নাৰায়ণ প্ৰভুই দিয়ে এইটো বস্তু তাৰে পিছত সদাগৰে পূজাখন নাপাতাত ছোৱালী বিয়া দিলে জৱাকৰ লগত বেপাৰ কৰিব গ'ল বেপাৰ কৰিব যাওঁতে জেলত থলা 12 বছৰৰ পিছত মাকাই জীয়াকে খুজি মাগি পূজাখন কৰোঁতে জেলত খালাচ কৰি আনিলে আনি আকৌ বাটত সুধিলা কি আনিছে নাৱত কিমান জোৰত যি নাও চলাই আছে তেতিয়া সদাগৰে কৈছিল এখন লতা পতা ভৰ্তি কৰি আনিছোঁ তেতিয়া গোসাঁই কৈছিল যি বুজিছে সেই আহক তেতিয়া লতা পতা হয় ভাহি উঠা কান্দা কাটা কৰি জৱাকা সন্যাসীৰ ওচৰত গ'ল যাই পেলাই যদি ভক্তি কৰিলে সজাগ দুটাই তেতিয়া হাঁহি মাৰি সন্যাসীৰ বেশে নাৰায়ণে কৈছিল যে তুমি ল'ৰা বা ছোৱালী হৈ নানা পূজা কৰিব খুজিছিলা তুমি পূজা দিয়াৰ হাতে মই বধ দিলোঁ তুমি পূজা নকৰিলা ছোৱালী বিয়া দিলা সেইকাৰণে মই খঙতে তোমাক পৰীক্ষা চাবৰ কাৰণে তোমাক জেলত থ'লোঁ 12 বছৰ জেলত থাকোঁতে পূজা কৰাৰ কাৰণে জেলৰ পৰা খালাচ কৰি আনি সুধিলোঁ যে কি আনিছে তুমি কৈছা যে লতাই পতাই ভৰ্তি কৰি আনিছোঁ মই কৈছোঁ যি বুজে তাক যে দুখ কাৰ গাত নিজৰ গাত গতিকে তাৰমানে নিজৰ দুখত নিজে শাস্তি ভোগ কৰিবা সত্যনাৰায়ণ বস্তুটো এইটো এইখিনি সোধাৰ কাৰণে আপুনি যে ক'লে তাৰ কাৰণে মই আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ এইখিনি মই আপোনাৰ পৰা মানে গম পালোঁ যে সত্যনাৰায়ণ পূজা কি কাৰণত কৰা হয় আপুনি কথাখিনি কোৱাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ শুভেচ্ছা দে
আমাৰ নালগে হ'ব এইটো আমাৰ সৰু বহুত দিনৰ মূৰত লগ পালোঁ ভাল লাগিলে এতিয়া মই যাবলৈ ভাত খাই লৈ আজৰি হ'লোঁ দেখা পাম আৰু কেতিয়াবা কিবা এটা লৈ দিয়ক বাই বাই এয়া আমাৰ ডাঙৰ তেতিয়াতো ওলাইছিলোৱে এতিয়া মানে আমাৰ পূজা চূজা চব শেষ হ'ল আৰু আমি ভাত খালোঁ এতিয়া বাই বাই আৰু লগ পাওঁ ঠিক নাই আৰু অহাবাৰ লগ পাম নাৰায়ণ পূজা আৰু যদি মাজতেতো পোৱাই আৰু কথাই নাই মই হয়তো নাপাবও পাৰোঁ কিন্তু মই এইবাৰেই পালোঁ আৰু নেক্সট নাৰায়ণ পূজাত আকৌ লগ পাম হা বাই 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 এয়া চিষ্টাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব দেই সকলোৱে চাব ভিডিঅ'টো চাব বাই বাই এতিয়া মই যাব ওলাইছোঁ ঘৰলৈ বাই 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 বাই